जोंनि मुख्लं नखरारि आफादनिफ्राय जि धरना होनाय बे थांखिखौ आं फोरमायनो सानदों। मानोना 2017 सनाव जिदानिखि सर्बानन्द सन'वाला चिफ जानानै दङमोन अब्लानो नैबे बड'लेण्ड मुख्लं जानाय जाय नखर बिथांमोननो 5 लाख अनसुंथाइ होननानै फोसावनाय लेखा जों दिनैसिम नेनानैबो जोंनि जि मोननांगौ मोन्थाय बे मोन्थायखौ मोनैनि थाखाय जों नै दिनै बे जोंनि जिल्ला बेंगिरि बिनि दरखं मोखाङाव जोङो गासै मुख्लंफोरा ज' जानानै धरना होनो गोनां बाध्य जादों। जोंहा बाक्सा आरो तामुलपुर लोगो नांनानै 935 जन नखरा मुख्लं दा नैबे 5 लाख अनसुंथाइखौ मोननो थाखाय नेनानै दङ। नाथाय बाक्सा हिसाबै 1035 जनमोन, नाथाय बिनिनो आगोलाव एसे मोनलांबाय ना दा नै थाबावनाय जायफोरा बड'लेण्ड आन्दलनाव मुख्लं जालांबाय बिथांमोना 5 लाख मोनगोननि थाखाय आसायावनो नै दिनै 935 नखरा दाबो मोननायनि लामायाव फैयाखै। बिनि थाखायनो जों दिनै बे लामाखौ लानो गोनां बाध्य जादों। जोंनि दिनैनि दाबिया जाबाय माने 5 लाख अनसुंथाइखौ थाबैनो होनांगौ आरो नखराव साफायै साख्रि होगोन होननानै फोसावनाय लेखा बे साख्रिखौ मोननांगौ होननानै जोंनि बे मोननै डिमान्डखौ होनाय जादों। बेयाव जों बेखौनो बुंनांगोन जि जितियानोखि गभर्नमेन्टआ सुक्ति जायो अब्ला बिथांमोना बुङो माने इलेक्शननि केम्पास खालामनायाव बिथांमोना बुङो माने बिटिसि बिइसि आरो बिटिआर बे मोनथाम सुक्तिया जादों मुख्लंफोरनि थाखायसो। जों जुदि मुख्लंफोरखौ मान होनो रोङाब्ला जोंखौ सावगोन होननाय बिथांमोना जितियानोखि गेदेर मिटिं खुंगोन मिटिङाव बिथांमोना बेफोरबायदि बाथ्राखौ बुङो। नाथाय दिनैसिमबो मुख्लंफोरखौ अनसायनो रोंनायखौ जों नुनो मोनाखै। बेनिखायनो जों बुंदों थाबैनो जोंनि बड'लेण्ड आन्दलनाव जायफोरा मुख्लं जालांबाय बिथांमोननि 5 लाख रांखौ थाबैनो होनो थाखाय बिथांमोना राहा लानांगौ। আমার ডিমান্ডটো সেইটোৱে হ'ল যে আমি বহু বছৰ ধৰি আমি অপেক্ষা কৰি আছোঁ, যিহেতু মানে বড়োলেণ্ড আন্দোলনত বহুতো মানে দুখীয়া পৰিয়ালৰ মানুহবিলাকে শ্বহীদ হৈছে। চৰকাৰে আমাক এক সময়ত ঘোষণা কৰিছিল যে প্ৰতি ঘৰত মানে শ্বহীদসকলৰ কাৰণে 5 লাখ টকাকৈ তেওঁলোকে দিব। সেই টকাখিনি আমি আজিলৈকে অপেক্ষা কৰি আছোঁ। আজি 30 বছৰ 35 বছৰ হ'ল, কিন্তু তেওঁলোকে মুখেৰেহে মানে ঘোষণা কৰিছে, কিন্তু হাতে কামে আমাক আজিলৈকে দিয়া নাই। কাৰণটো বা কি তেওঁলোকৰ? এই কাৰণটো তেওঁলোকৰ পৰা আমি জানিব পাৰিলে আমি হয়তো ভাল পালোঁ হয়। কিন্তু দুখীয়া আমাৰ ৰাইজৰ পৰিয়ালসকলে আজিলৈকে মানে বাট চাই আছে। কিছুমানে বুঢ়া বুঢ়ী হৈ গ'ল আৰু তেওঁলোকৰ ল'ৰা ছোৱালীবিলাকে আজিলৈকে মানে বাট চাই আছে। আকৌ আৰু এনেকৈ মানে তেওঁলোকৰ কথা মতে দিবলৈ যে আছে, হ'বলৈ যে আছে, দিবলৈ যে আছে, কেতিয়া পাম আমি? এই কথাকে আমি আজিলৈকে মানে অপেক্ষা কৰি চাইছোঁ আৰু তেওঁলোকৰ কথা মতে সঁচাকৈ আমি পাম নে নাপালেতো আমি যিহেতু মানে তেওঁলোকে কৈছে শ্বহীদসকলৰ তেজেৰেহে মানে বিটিচি বা বিটিআৰ বা বিইচি একত হৈছে, তেনেহ'লে তেওঁলোকে মুখেৰে ক'ব পাৰে, কিন্তু আমাক দুখীয়া ৰাইজক বা শ্বহীদ পৰিয়ালসকলক কিয় 5 লাখ টকা আজিলৈকে দিয়া নাই? ইয়াৰ কাৰণটো আমাক লাগে। কি প্ৰতিশ্ৰুতি দিছিলে? প্ৰতিশ্ৰুতি মানে আগতে দিছে, তেওঁলোকে পেপাৰে আখৰে তেওঁলোকে কৈছে 5 লাখ টকাকৈ দিম বুলি কৈছে আৰু চাকৰি প্ৰত্যেক ঘৰে মানে চাকৰি দিয়াৰ কথা তেওঁলোকে কৈছে। আমি চাকৰিৰ কথা আমি মনতে ভবা নাছিল, কিন্তু তেওঁলোকে উপজাচি মানে 5 লাখ টকাকৈ দিয়াৰ লগতে প্ৰতি ঘৰত মানে চাকৰি দিয়াৰ কথাটো তেওঁলোকে প্ৰতিশ্ৰুতি দিছে। মনত মানে জাগি আছে, কিন্তু আমি চাই আছোঁ, বাট চাই আছোঁ, কিন্তু তেওঁলোকে দিয়া নাই আজিলৈকে। আজি বিটিআৰ বিইচিৰ পৰা বিইচিৰ পৰা মানে বিটিচিৰ পৰা আজি বিটিআৰ হৈ গ'ল, কিন্তু তেওঁলোকৰ পদবীবিলাকে বা মিনিষ্টাৰবিলাকে বা GM বিলাকে তেওঁলোক আমাৰ কাৰণে কিয় চিন্তা চৰ্চা কৰা নাই? এই কথাকে আমি আজিলৈকে বাট চাই আছোঁ। আজি সেই হ'ল আমাৰ বহুতো মানে অপেক্ষা কৰি পেলাই মানে অধৈৰ্য যেন প্ৰত্যেক ঘৰৰ পৰিয়ালসকলে মানে বাট চাই আছে, বা এইটো টকাৰে আমি পালে হয়তো কিবা এটা ঘৰৰ উপাৰ্জন কৰিব পাৰিলোঁ হয়। এই কথাকে আমি বাট চাই আছোঁ আজিলৈকে। কিমান পৰিয়াল আমাৰ বাক্সা ডিষ্ট্ৰিক্টত 468 জন আছে আজিলৈকে, 900লৈকে আছে আজিলৈকে। এই 900 পৰিয়ালে আজিলৈকে মানে বাট চাই আছে, কিন্তু কেতিয়া পাম তেওঁলোকে মুখেৰেহে মানে কৈ থাকে নেকি? কিন্তু ইলেকশ্যনৰ সময়ত তেওঁলোকে মানে এনেই ৰাজনীতিকভাৱে কৈ থাকিলেতো নহ'ব। আমাক যিহেতু মানে আগতে ঘোষণা কৰা সেইমতে তেওঁলোকে কামটো কৰি দিব লাগে। আপোনালোকৰ শ্বহীদক লৈ চৰকাৰে ৰাজনীতি কৰিছে নেকি? আমাৰ শ্বহীদক লৈ পেলাই তেওঁলোকে কৈছে যিহেতু মানে আমাৰ তেজেৰেহে মানে বিটিচি বিটিআৰ মানে গঠন হোৱা বুলি, কিন্তু মুখেদি কৈ পেলাইতো নহ'ব, কামেদি কৰিব লাগিব। ইয়াকে আমি বাট চাই আছোঁ।